তো আজিকাল কেনেকৈ আপোনালোকৰ মোৰ মতে আপোনালোকৰ বহুতে ভাল তো আপোনালোকৰ প্ৰিয় চেনেল অভি'S Assamese টেগলৈ আপোনালোকৰ বহুত বহুত স্বাগত তো আজিকাল এতিয়া মই আমাৰ ছাৰৰ লগত গৈ আছোঁ ডান্স স্কুলৰ কিছুমান মেম্বাৰ্ছৰ লগত দাদা কিছুমান লগত গৈ আছোঁ আমি ৰাহুল ইনভকাৰ ছাৰক এয়াৰপৰ্টৰ পৰা ল'বলৈ চ' ইয়াত অলপ এন্ধাৰ হৈছে চ' ইয়াত গধূলি হৈ আছে কাৰণে এন্ধাৰ হৈছে আপোনালোকে অলপ অলপ দেখিছে কিন্তু আপোনালোকক দেখাই দিছোঁ গোটেই দৃশ্যখিনি কিন্তু অলপ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ৰাইজসকল এতিয়া আমি দাদাকেইটাটো মুখকেইখন দেখাই দিছোঁ দাদাটো ডাইৰেক্ট কেমেৰাটো লৈ ল'লে হাতৰ পৰা তো এতিয়া আমাৰ এই দাদাকেইটা আছে এইটো দাদা আছে তাৰপিছতে আৰু এজন দাদা আছে মই দেখাইছোঁ তো ৰাইজসকল ফাইনেলি আমি গুৱাহাটী পাই গ'লোহি ৰাহুল ইনভকাৰক চাওঁ আমি এতিয়া আদৰিবলৈ যাম তো অলপ দেৰি পিছত আপোনালোকে চাওক ভিডিঅ'টো চাই থাকক তো দাদাটো এতিয়া নিজে কেমেৰাটো লৈ ক'ব এতিয়া নিজৰ ইণ্ট্ৰডাকশ্যন ভালকৈ দি দিব তো আপোনালোকক ভালকৈ দেখাই দিছোঁ হেল্ল' গাইজ চ' আমি গুৱাহাটী আহি পালোহি আৰু এতিয়া আমি ইনভকাৰক ৰিচিভ কৰিম চ' আমি বহুত এক্সাইটেড হৈ আছোঁ এইটো মোৰ লগত আছে আশ্চৰ্য নমস্কাৰ এয়া মই হৰ্ষবৰ্ধন বৰুৱা এয়া ছাৰ আমাৰ আগত বহি আছে চ' আমি এতিয়া ৰাস্তাত আছোঁ ছাৰ এই জেগাডোখৰ নামটো কি আছিলে এতিয়া আমি আজিৰা পাইছোঁহি গুৱাহাটী আজিৰা আৰু অলপ দেৰি পিছত আমি গুৱাহাটী এয়াৰপৰ্ট পাম যিহেতু এতিয়া ৰাহুল ইনভকাৰ আহি উপস্থিত হ'বহি অলপ দেৰি পিছত আপোনালোকে চাবলৈ নাপাই আহিব আৰু অহা কাইলৈ আমাৰ কাঞ্চন ডান্স একাডেমি ব্ৰাঞ্চ 2 ইউনিয়ন ছুপাৰ মাৰ্কেটত দুদিনীয়া ডান্সৰ কৰ্মশালা আছে আপোনালোকে জইন কৰিবলৈ নাপাহৰিব মানে জইন কৰিব হেভি ডান্স আহি আছে তো আজিকালি একচুৱেলি মানে কাইলৈ আছিলে ভিডিঅ'টো মই এডিট কৰোঁতে টাইম লাগিলে তো টুডে আজি আছে তো আপোনালোকে এতিয়া গুৱাহাটীৰ দৃশ্য কেনেকৈ চাওক আৰু গাড়ীত গান বাজি আছে তো আজিকালি এতিয়া আমাৰ ছাৰে অকণমান কথা এটা ক'ব আপোনালোকে শুনি লওক ৰ'ব দেখাই দিছোঁ হেল্ল' গাইজ আপোনালোকৰ জানি বহুত সুখী হ'ব এতিয়া বৰ্তমান আমাৰ মাজত ৰাহুল ইনভকাৰ উপস্থিত হ'ল আমি এতিয়া লৈ পৰা যোৰহাট আহি আহিছোঁ আৰু আপোনালোক দেখি পাব তো আজিকাল আপোনালোকে চাগে ভাবিছে ৰাহুল ইনভকাৰ এখন নেদেখুৱালে কেলৈ তো আজিকাল এতিয়া আপোনালোকে ফ্লেছ বেক চাওক ৰাহুল ইনভকাৰ পালেহি বৰ্তমান ইয়াত ছাৰৰ লগত গৈ আছে তো এয়া আমাৰ গাড়ী লৈ গৈছে ছাৰৰ লগত বৰ্তমান ছাৰো গৈ আছে লগতে পাই গ'লহি চাই থাকক তো সেইখিনি আছিলে ফ্লেশ্ববেক এতিয়া আমি বৰ্তমানলৈ যাওঁ মই আপোনাক নেক্সট দেখাব বিচাৰিছোঁ ৰাহুল ইনভকাৰ যি কি আপোনালোকৰ মাজত হিন্দীতে পাতিব Hello Jorhat, so I'm here and I have tested negative, COVID tested, so see you all tomorrow in the class. তো এইটো এটা আছিলে গুৱাহাটীলৈ ৰাহুল ইনভকাৰ ছাৰক আদৰিবলৈ যোৱা এটা ভ্লগ তো কেনেকুৱা পালে চাই কমেণ্ট ছেকশ্যনত ক'ব আৰু লগতে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব